সাব্বাস জুবিন যুগৰ যুৱ প্ৰজন্ম আপোনালোকক মই সেলুট জনাইছো, এশবাৰ সেলুট। এনেকে নিঃশব্দতাৰে জুবিন গাৰ্গক আমি অতীত হৈ যাবলৈ নিদিও। আপোনালোকে যিদৰে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত পুনৰ সচ্চাৰ হৈ উঠিছে সেয়া প্ৰশংসনীয়, সেয়া আদৰণীয়, কাৰণ নতুন প্ৰজন্মই দেশ সলাবও পাৰে। কালি গলাঘাটত প্ৰতিধ্বনিত হৈছিল জয় জুবিন দা। আজি সেই একেই প্ৰতিধ্বনি অনুৰণিত হল টিহুত। মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাৰ সমান্তৰালভাৱে ওলাই আহিল জুবিন অনুৰাগী, জুবিন গাৰ্গৰ ন্যায় বিচাৰি। ন্যায় বিচাৰিব লাগিবই, কেলেই নিবিচাৰিম? এনেকে জুবিন গাৰ্গক শেষ হৈ যাব দিব? 6 মাহ সম্পূৰ্ণ হব 19 মাৰ্চত, অথচ এতিয়ালৈকে জুবিনক কোনে কিয় হত্যা কৰিলে এটা কথা গম নাপালে অসমবাসীয়ে। এতিয়ালৈকে ছিংগাপুৰত জুবিন গাৰ্গৰ লগত ইহঁতত থকা গোটেই কেইগৰাকীক গ্ৰেপ্তাৰ কৰা নহল। এই প্ৰশ্নৰ উত্তৰ দিব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদম্বে ঘোষণা কৰিছিল যে জুবিন গাৰ্গক যদি ন্যায় দিব নোৱাৰে নিৰ্বাচনৰ পূৰ্বে, তেতিয়াহলে ভাৰতীয় জনতা পাৰ্টিক ভোট দিব নালাগে। নিৰ্বাচন সমাগত, এপ্ৰিলত নিৰ্বাচন হব, অথচ জুবিন গাৰ্গৰ ন্যায়ৰ নামত নটোৱে নাই এতিয়ালৈকে। কিয় ফাষ্ট ট্ৰেক আদালত এতিয়ালৈকে গঠন কৰা নাই? বিভিন্ন জনৰ দাবীৰ পিছত ফাষ্ট ট্ৰেক আদালত গঠনৰ বাবে 5 মাহ সময় ললে। 5 মাহ পিছত কোৱা হল ফাষ্ট ট্ৰেক আদালত গঠন কৰা হব, কিন্তু আজিলৈকে কিয় গঠন কৰা নহল বা কি পৰ্যায়ত আছে ফাষ্ট ট্ৰেক আদালতৰ বিচাৰ প্ৰক্ৰিয়া? এই কথাবোৰ অসমৰ সাধাৰণ জনতাক জনাব লাগিব, জানিব লাগিব। একাংশ ন্যস্ত সুবিধাবাদী জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধুৱে এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ উত্থাপন কৰিলে কয় তোমালোক কাৰ এজেণ্ট? আৰে এজেণ্ট হব লাগে কাৰোবাৰ? জুবিন গাৰ্গৰ ন্যায় দাবী কৰিলে কাৰোবাৰ এজেণ্ট হয়? কি এইবিলাক নেৰেটিভ সৃষ্টি কৰিবলৈ আহিছে আপোনালোকে? স্পষ্ট কথা, কংগ্ৰেছ, বিজেপি, এজিপি তাৰ লগত আমাৰ মতলব নাই। আমাৰ মতলব হল মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে নিৰ্বাচনৰ আগত জুবিন গাৰ্গৰ ন্যায় লাগে। চিম্পুল কথা, সহজ কথা, চিধা কথা। এই যে বিশিষ্ট লোকসকলক নিমন্ত্ৰণ কৰিছিল SIT, সেই বিশিষ্ট লোকসকল কিয় এতিয়া মনে মনে থাকিল? তেখেতসকলৰ পৰা জানিব খোজো কি পৰ্যায়ত আছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া। চৰকাৰী সুবিধা গ্ৰহণ কৰি চৰকাৰৰ পক্ষত ওকালতি কৰি জুবিন গাৰ্গক কেৱল ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰিব খোজা আপোনালোকক ধিক্কাৰ দিছো, যিসকলে জুবিন গাৰ্গক ইতিমধ্যে ব্যৱহাৰ কৰিছে। গতিকে সেইকাৰণে আমি DKB ব্যক্তে এই ৰাজপথলৈ ওলাই অহা জুবিন অনুৰাগীসকলক 100 লাখ বাৰ চেলুট জনাই ধন্যবাদ জনাইছো, কাৰণ আপোনালোকে এই যুঁজখন আগুৱাই নিব লাগিব। এনেদৰে নীৰৱে নিতালে জুবিন গাৰ্গক অতীত হবলৈ দিব নোৱাৰি, নিদিও। এয়া সংকল্প, এয়া প্ৰতিজ্ঞা প্ৰতিগৰাকী জুবিন অনুৰাগীৰ। ভাল লাগিছে দেখি, টিহুৰ এইসকলক ভাল লাগিছে, গলাঘাটৰ এইসকলক ভাল লাগিছে, যিসকলে ওলাই আহিছে। আমি আশা কৰিম ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লোকসকলে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰক, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কৈছিল নিৰ্বাচনৰ পূৰ্বে ন্যায় দিব, ন্যায় ক'ত, কি পৰ্যায়ত আছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া? কথাবোৰ সুধিব লাগিব। এনেই জুবিন গাৰ্গক এৰি দিব নোৱাৰি, জুবিন গাৰ্গ মৰি গল, চিম্পুল আদালতে ন্যায় দিব। এই ধৰণৰ কথা কৈ জুবিন বিষয়টোৰ পৰা ফালৰি কাটিলে নহব, পলাবলৈ চেষ্টা কৰিলে নহব ডাঙৰীয়াসকল। কাৰণ জুবিন গাৰ্গ কোন আছিল কোৱাৰ প্ৰয়োজন নাই। আপোনালোকৰ এই নহয়, 100টা জীৱনতো জুবিন গাৰ্গৰ এয়া আঙুলিটো নাপায়। গতিকে আমি সেইকাৰণে কৈছো জুবিন গাৰ্গক এনেকে অতীত হবলৈ দিয়া নহব। জুবিন গাৰ্গক এনেকৈ অতীত হবলৈ নিদিয়ে লাখ লাখ জুবিন অনুৰাগীয়ে, তাৰ ভিতৰত DKB ফেক্টৰ অন্যতম। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব লাগিব, কাৰণ তেখেতে কৈছিল 5 বছৰ আগৰ পৰা জুবিনৰ হত্যাৰ পৰিকল্পনা চলি আছিল। কোনে কৰিছিল, কিয় কৰিছিল, এই কথাবোৰ ক'ব লাগিব। এই কথাবোৰ নোকোৱাকৈ থাকিব নোৱাৰিব, কাৰণ জুবিন গাৰ্গ জাতিৰ হিয়াৰ আমঠু। জুবিন গাৰ্গে যি দি গ'ল সেয়া জাতিৰ গৌৰৱ, সেয়া জাতিৰ দলিল, সেয়া জাতিৰ ইতিহাস, সেয়া জাতিৰ স্বাভিমান। গতিকে জাতীয় সত্তা সৃষ্টি কৰি যোৱা জুবিন গাৰ্গক অথলে যাবলৈ দিয়া নহব। জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত প্ৰতিগৰাকী কালপিতেই দৃষ্টান্তমূলক শাস্তি পাব লাগিব, একদম চিধা কথা।
কাৰণ আমি এতিয়াও বিচাৰো ইয়াত থকা প্ৰতিগৰাকী লোকক গ্ৰেপ্তাৰ কৰি সোধপোছ কৰক। কেৱল এই 5 জনক কিয় 11 জন কি হল? কিয় সেই ব্ৰাইট ফিউচাৰ কেইজনক আটক কৰি সোধপোছ কৰা নাই সুধিব লাগিব। কাৰণ একেখন ইয়ততে আছিল আৰু সেই ইয়ততে মৃত্যুক আকোৱালি লৈছিল জুবিন গাৰ্গে। জুবিন গাৰ্গ জাতিৰ সম্পদ এনেই এৰি দিয়া নহব। গতিকে জুবিন অনুৰাগী ভাই বন্ধুসকল, জুবিন যুগৰ যুৱ প্ৰজন্ম ওলাওক, জাগক, এই চিঞৰটো আকৌ শক্তিশালী কৰিব লাগিব জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত। কাৰণ ৰাজনীতি কৰা লোকসকল তেওঁলোক যি দলৰেই নহওক তেওঁলোকৰ এটাই মতলব, এটাই ধান্দা, ৰাজনীতি ক্ষমতা। তাত বাহিৰে তেওঁলোকৰ কোনো জাতীয় দায়িত্ব নাই। গতিকে জাতীয় দায়িত্ব অনুভৱ কৰা, জাতিক জগাই তোলা, জাতিৰ বিপদৰ সময়ত জাতিৰ কাষত থিয় হোৱা জুবিন গাৰ্গক এনেকে আমি অতীত হবলৈ নিদিওঁ। ধন্যবাদ। জয় অসম, জয় জুবিন দা।